নমস্কাৰ। আজি পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই মোৰ এজন প্ৰিয় কবি নীলিম কুমাৰ দেৱৰ এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম চাইকেল। চাইকেল। সিদিনা গাঁৱৰ ঘৰলৈ যাওঁতে অলাগতিয়াল বস্তু বাহানি থোৱা ঘৰটোৰ মকৰা জালৰ মাজত দেখিছিলোঁ ৪০ বছৰ আগতে এৰি থৈ অহা মোৰ চাইকেলখন। চকুৱে চকুৱে পৰাত চিনি পাইছিলোঁ দুয়োকো। ইমান কাতৰভাৱে চাইকেলখনে মোক চাইছিল, যেন মোক ক'বলৈ এবুকু কথা আছিল চাইকেলৰ। মকৰা জালৰ মাজৰ পৰা উলিয়াই আনি চাইকেলখন ধূলি মাকতি মচি দিছিলোঁ গাৰ। আৰু দেখিছিলোঁ কেৰিয়াৰখন নাই, ব্ৰেক নাই, নাই দুচকাত অকণো বতাহ। মোৰ দৰেই ভগ্ন ৰুগ্ন এখন চাইকেল। টিলিঙাটিও নাই, সেই টিলিঙাটি যাক বজাই বজাই বুৰঞ্জীৰ বহি দিবলৈ গৈছিলোঁ স্কুলৰ বান্ধৱীক। বকুলৰ তলত পৰম বন্ধুৰ দৰে আমি তিনিও কথা পাতিছিলোঁ, মই, বান্ধৱী আৰু চাইকেল। সেই চাইকেলখন বাছৰ ওপৰত তুলি মই লৈ আহিলোঁ আজি মই থকা মহানগৰলৈ। এই মহানগৰৰ গাড়ী মটৰৰ মাজত, হৰ্ণৰ চিঞৰ আৰু কোলাহলৰ মাজত, ৰাস্তাৰ কাষে কাষে হেণ্ডেলত ধৰি চাইকেলখনৰ সৈতে মই এতিয়া ঘূৰি ফুৰোঁ খোজ কাঢ়ি। জিলা পুথিভঁৰাল, ৰবীন্দ্ৰ ভৱন, প্ৰেছ ক্লাব আৰু আৰ্ট গেলেৰী। দীঘলী পুখুৰীৰ সৈতে চিনাকি কৰাই দিছোঁ মোৰ চাইকেলক। চাইকেলে লাজ কৰা নাই, ভগা ছিগা পুৰণি হৈও। খোজ কাঢ়ি ভাগৰি জুগৰি ঘাম মচি, আনকি মহানগৰৰ অভাৰব্ৰিজবোৰো আমি পাৰ হৈ গৈছোঁ কেতিয়াবা। নলে গলে লগা দুজন বন্ধুৰ দৰে চাইকেল আৰু মই ঘূৰি ফুৰোঁ খোজ কাঢ়ি জীৱনৰ বাস্তৱতাত। এনেকৈ দুয়োৰো অসুখৰ কথা জানো, দুয়োৰো ভগ্নতাৰ কথা জানো। ভৱিষ্যতৰ কথা আমি পতাই নাই। আমি দুয়ো যি থাকোঁ পৃথিৱীৰ ভীষণ কোলাহলত। এই বাস্তৱতাই আমাৰ এতিয়া প্ৰিয়। এই দুভৰি দুচকাৰ ভ্ৰমণেই এতিয়া আমাৰ উদযাপন। কাকো দিবলৈ আমাৰ এতিয়া বুৰঞ্জীৰ বহি নাই। এতিয়া যেন মোৰ অবিহনে চাইকেল নাই, চাইকেলৰ অবিহনে মই নাই। কোলাহলৰ মাজে মাজে বাট কাটি কাটি এই মহানগৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰোঁ আমি, মই আৰু চাইকেল খোজ কাঢ়ি। আৰু কাকো নকয় নগৰখনে যে আমাক দেখি নগৰখন হয় ভীষণ সুখী। ধন্যবাদ।